আজিৰ কথা এইখিনি এটা সিদ্ধান্ত ৰনোজ পেগু ডাঙৰীয়াই ক'ব আৰু এটা ঘোষণা একচুৱেলি ক্লিয়াৰিফিকেশ্যন বিমল বৰা ডাঙৰীয়াই ক'ব আৰু কেইটামান সিদ্ধান্ত আছে আপোনালোকে নুসুধিব অহাকালি মই আকৌ কৈছোঁ অহাকালি ৰনোজ পেগু ডাঙৰীয়া আৰু কেশৱ মহন্ত ডাঙৰীয়াই আপোনালোকৰ আগত ব্ৰিফ কৰিব এতিয়া আমাৰ ৰনোজ পেগু ডাঙৰীয়াই তেখেতৰ যিটো ডিপাৰ্টমেণ্ট ৰিলেটেড ব্ৰিফিং আছে তেখেতে কৰিব টেট কোৱালিফাইড ব্যক্তিসকলৰ কাৰণে এটা ভাল খবৰ আমাৰ টেট কোৱালিফিকেশ্যনৰ এই গোটেই বিষয়টো নিৰ্ধাৰণ কৰি দিয়ে নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যন যোৱা মাহত নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যনৰ তেওঁলোকৰ যি পঞ্চদশ বৈঠক সেই পঞ্চদশ বৈঠকত তেওঁলোকে এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল যে টেট কোৱালিফিকেশ্যন চাৰ্টিফিকেটখনৰ ভেলিডিটি 7 বছৰৰ কাৰণে থাকে আৰু এই ভেলিডিটি 7 বছৰৰ ঠাইত মানে জীৱনজোৰা কৰাৰ কাৰণে লাইফ টাইম ভেলিডিটি দিয়াৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছিলে আৰু কেন্দ্ৰীয় চৰকাৰেও কেন্দ্ৰীয় মন্ত্ৰীয়েও এই বিষয়টোত অনুমোদন জনাই তেওঁলোকে অধিসূচনা জাৰি কৰিছিল কিন্তু তাতে এটা কথা উল্লেখ আছিল যে ৰাজ্যসমূহৰ ক্ষেত্ৰত এই সিদ্ধান্ত গ্ৰহণ কৰাৰ কৰ্তৃত্বটো ৰাজ্যসমূহক প্ৰদান কৰা হৈছে অৰ্থাৎ ৰাজ্যসমূহে যদি এই সংশোধনীৰ মতে লাইফ টাইম ভেলিডিটি দিব নিবিচাৰে 7 বছৰতে সীমাবদ্ধ ৰাখিব বিচাৰে তেনেহ'লে ৰাজ্য চৰকাৰসমূহে 7 বছৰতে সীমাবদ্ধ ৰাখিব পাৰিব কিন্তু আজি আমাৰ কেবিনেটত এই কথা বিতংভাৱে আলোচনা কৰি টেট কোৱালিফিকেশ্যন চাৰ্টিফিকেটৰ ভেলিডিটি 7 বছৰৰ ঠাইত ইয়াক জীৱনজোৰা অৰ্থাৎ লাইফ টাইম ভেলিডিটি প্ৰদান কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে কিন্তু চাকৰিৰ নিযুক্তিৰ ক্ষেত্ৰত যদিও লাইফ টাইম ভেলিডিটি থাকিব বা জীৱনজোৰা ইয়াৰ ভেলিডিটি থাকিব কিন্তু চাকৰিৰ যি বয়সৰ ঊৰ্ধ্বসীমা থাকে আৰু সেইটো সময়ে সময়ে বিভিন্ন বিভাগে তেওঁলোকে ঘোষণা কৰে আৰু এই ঊৰ্ধ্বসীমা প্ৰযোজ্য থাকিব অৰ্থাৎ ঊৰ্ধ্বসীমাৰ ভিতৰতে এই লাইফ টাইম ভেলিডিটিটো প্ৰযোজ্য হ'ব আৰু ইয়াৰ দ্বাৰা যিসকল আমাৰ প্ৰাৰ্থী তেওঁলোকৰ জীৱনৰ খুব কম বয়সত তেওঁলোকে টেট কোৱালিফিকেশ্যন আয়ত্ত কৰে তেওঁলোকৰ কাৰণে এটা দীঘলীয়া পিৰিয়ডৰ কাৰণে কেতিয়া যেতিয়া যদি 40 বছৰটো যদি ঊৰ্ধ্বসীমা চাকৰিৰ ক্ষেত্ৰত থাকে তেনেহ'লে 24 বছৰ বয়সত পাছ কৰা টেট কোৱালিফিকেশ্যন লাভ কৰা এজন প্ৰাৰ্থীৰ কাৰণে 16 বছৰ ধৰি পেলাই চাৰ্টিফিকেটখন ভেলিড হৈ থাকিব এইটো তেওঁলোকৰ কাৰণে এটা বহুত ডাঙৰ সুযোগ বা সুবিধা হ'ব কিন্তু তাৰ লগত উপৰঞ্চি এটা কথা আছে যে প্ৰাৰ্থীসকলে সময়ে সময়ে তেওঁলোকে টেটত যিটো স্ক'ৰ কৰে তাৰ কাৰণে বেটাৰমেণ্টৰ কাৰণে ইম্প্ৰুভমেণ্টৰ কাৰণেও তেওঁলোকে টেট পৰীক্ষা দিব বিচাৰিব পাৰে গতিকে কম বয়সত কোনোবা এজনে টেট পৰীক্ষাত তেখেত কোৱালিফাইড হ'ল কিন্তু তেখেতৰ স্ক'ৰ যিটো আছিল সেইটো সন্তোষজনক নহয় তাতকৈ তেওঁ বেটাৰ স্ক'ৰ লাভ কৰিব বিচাৰে তেনেহ'লে তেওঁ পুনৰবাৰ টেট পৰীক্ষাত নিশ্চিতভাৱে বহিব পাৰিব কিন্তু সেই পুনৰবাৰ বহিলেও টেট কোৱালিফিকেশ্যনৰ যিটো ভেলিডিটি সেইটো তেওঁলোকে লাইফ টাইম ভেলিডিটি পাব অৰ্থাৎ বেটাৰমেণ্টৰ সুযোগটো প্ৰত্যেক প্ৰাৰ্থীৰ কাৰণে সেইটো প্ৰযোজ্য থাকিব আৰু ইয়াৰ দ্বাৰা আমাৰ যিসকল টেট প্ৰাৰ্থী আছে মানে কোৱালিফাইড প্ৰাৰ্থী আছে তেওঁলোক বহুত ধৰণে লাভান্বিত হ'ব তো এইটো এটা গুৰুত্বপূৰ্ণ আমাৰ কেবিনেটৰ সিদ্ধান্ত আপোনালোকৰ আগত মই সদৰি কৰিলোঁ এইটো বিমল বৰাই গোৱালপাৰা